তদন্ত কৰিব লাগে মই এছপি ছাৰক মই অনুৰোধ জনাইছোঁ। দৰঙৰ পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ আতিশয্যৰ বলি এটা পৰিয়াল। পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি দাসে তাজনুৰ আলী আৰু মুজামিল হক নামৰ দুই ভাতৃক মাৰপিটতে শান্ত নাথাকি বন্দুকেৰে গুলীয়াই প্ৰাণে মৰাৰ ভাবুকি দিলে। এই অভিযোগ দুই ভাতৃৰ। আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত ন্যায় বিচাৰি লিখিত অভিযোগ দুই ভাতৃ তাজনুৰ আলী আৰু মুজামিল হকৰ। উত্থাপিত অভিযোগ মতে চুবুৰীয়াৰ সৈতে থকা ভূমি বিবাদ সম্পৰ্কীয় এক গোচৰত বিগত 10 ডিচেম্বৰত ৰামৰায়পাৰাৰ তাজনুৰ আলীক ঘৰৰ পৰা উঠাই আনি আৰক্ষী বিষয়াজনে পাথৰিঘাট আৰক্ষী চকীত মাৰপিট কৰি নিশা ঘৰলৈ পঠাই দিছিল। এই ঘটনাৰ পাছতে তাজনুৰ আলী বিষয়াজনৰ বিৰুদ্ধে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰিছিল। আনহাতে ভূমি বিবাদক লৈ পাথৰিঘাট ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত বিগত 10 ফেব্ৰুৱাৰী সোমবাৰে চলি আছিল শুনানি। এনে সময়তে চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপৰ পৰা তাজনুৰ আলীৰ ভাতৃ মুজামিল হকৰ গ্লেমাৰ বাইকখন সংশ্লিষ্ট আৰক্ষী বিষয়াজনে ওচৰতে থকা আৰক্ষী চকীলৈ জোৰ জবৰদস্তি লৈ যায়। লগতে মুজামিল হকক বিষয়াগৰাকীয়ে নিজৰ কোঠাত সুমুৱাই উপৰ্যুপৰি প্ৰচণ্ডভাৱে মাৰপিট কৰে। পূৰ্বে ককায়েক তাজনুৰ আলী বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক অভিযোগ দিয়াক লৈ খৰ্গহস্ত হৈ পৰে আৰক্ষী বিষয়া দীপজ্যোতি দাস। বিষয়াগৰাকী অত্যাচাৰৰ বলি হৈ ইতিমধ্যে পুনৰ মুজামিল হকে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত এই অভিযোগ দাখিল কৰিছে। আৰক্ষীৰ এনে ধাৰাবাহিক আতিশয্যৰ বলি হৈ প্ৰাণৰ শংকাত ভুগি কান্দি কান্দি ন্যায় বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে ভুক্তভোগী দুই ভাতৃয়ে। উল্লেখ্য যে আৰক্ষী বিষয়াৰ মাৰপিটত আহত হৈ চিকিৎসাও গ্ৰহণ কৰিব লগা হয় দুই ভাতৃয়ে। এই ঘটনাক লৈ শংকাত ভুগিছে পৰিয়ালটোৱে। মাটি বাৰীক লৈ মোৰো এনেকুৱা এটা গণ্ডগোল আছিলে। তাৰপিছত ডিচেম্বৰ 10 ডিচেম্বৰত 2024 তাৰিখত মই পাথৰিঘাট থানা RC দীপজ্যোতি দাসে মোক ইয়াৰ পৰা ঘৰৰ পৰা উঠাই লৈ যায়। এই গণ্ডগোল মাটি বাৰীৰ সম্পৰ্কৰ গণ্ডগোলটোতে উঠাই লৈ গৈ তেওঁ মোক RC ৰুমত ভৰাই মোক প্ৰথম অৱস্থাত 5 কোব মাৰিছে কঁকালত আৰু 2 কোব হাতত মাৰিছে। তাৰপিছত মাৰি কেনে তাৰ পৰা উলিয়াই আনিছে। উলিয়াই অনাৰ পিছত যেতিয়া বাৰাণ্ডাত পাইছোঁহি তেতিয়া যিখিনি অভিযোগ পাৰ্টি মানুহখিনি আগুচি ধৰিছে। আগুৱাই যাই কৈছে তাৰমানে আয়ুব আলী বোলা এজন ব্যক্তি, তেওঁ কৈছে যে এওঁ বদমাছ চূড়ামণি হয়। এই বুলি কোৱাৰ পিছত পাব্লিক প্লেচ ধৰক বাহিৰত মোক 3 চৰ মাৰিছে, গালে মুখে 3 চৰ মাৰিছে। মাৰাৰ পিছত তাৰ পৰা মই প্ৰায় দিনৰ 2টামান বজাৰ পৰাই মোক মোটামুটি 9:30 বজাত থানাত ৰাখি থৈছে। তাৰপিছত থানাৰ পৰা ওলাই আহি মই নেক্সট দিনাখন আকৌ BDO ছাৰক এই ঘটনাটো জনাওঁ। তাৰপিছত তাৰ একদিন পিছত আকৌ নেক্সট দিনাখন মই SP ছাৰক এই ঘটনাটোৰ বিষয়ে সম্পূৰ্ণভাৱে মই লিখিতভাৱে এখন আবেদন দিওঁ। তাৰপিছত প্ৰায় 16-17 দিনমানৰ মূৰত চিবাজাৰ থানাৰ নিৰ্দেশত 4জনীয়া দল এটা গাঁওবুঢ়া সহিতে মোৰ ঘৰত আহি উপস্থিত হয় আৰু গোটেই বস্তুখিনি তদন্ত কৰি তেওঁ সম্পূৰ্ণ মোক নিৰ্দোষী প্ৰমাণ কৰি পেলাই মোক যিবিলাক অসামী মানে ধৰি দিয়া হৈছিলে যিকেইজন, সেইকেইজনক মাতি পঠায়। তাৰপিছত জানুৱাৰী 2 তাৰিখে আহিছিলে চিবাজাৰ থানাৰ মানে বিষয়াগৰাকীসকল আৰু জানুৱাৰী 3 তাৰিখে এখন আপোচ হয়। আপোচত বিৰোধী পাৰ্টি সকলোখিনিয়ে মানি লৈ গোটেইখিনি লিখা আছে আপোচনামা আপোনালোকক দেখাম বা দি পঠাম। তাৰপিছত মানি লৈ পেলাই কি কৰিছে মানে তেওঁলোকে চাইন স্বাক্ষৰ কৰি পেলাই তাৰপৰা গুচি আহিছে। আৰু মই ইমান দিনে মই ছাৰে অন্যায় যিটো কৰিছিল তথাপিও মই সহ্য কৰিছিলোঁ, কাৰণ সহ্য কৰিছিলোঁ। বন্ধ কোঠাত মাৰিছিল তথাপিও সহ্য কৰিছিলোঁ, মই ইয়াত প্ৰতিবাদ কৰাইছিলোঁ। কিন্তু মোৰ ভাইটিৰ যিদিনাখন মানে হিয়াৰিঙৰ মানে এই চাৰ্কল অফিচৰ যিটো হিয়াৰিং আছিল, সেইদিনা যেতিয়া মই অনুৰূপ ঘটনাটো দেখিলোঁ মই আচলতে বহুত দুখ পাইছোঁ।
আৰু ভাইটিয়ে মোক আজিলৈকে দাদা বা কাকাক বাহিৰে এটা শব্দ কৈ পোৱা নাই। মোৰ আগত যিটো অৱস্থা কৰি তাক নিজে সেইটো মই সহ্য কৰিব পৰা নাই। তাৰপিছত আছে মই চিকিৎসা কৰিছোঁ, তাৰপিছত এক্স ৰে কৰিব দিছে। বিনা কাৰণতে মোৰ একো দুখ নাই, মাত্ৰ মোৰ এই মানে ৰাস্তাৰ বা এই মাটি বাৰী সংক্ৰান্ততে মোৰ কোনো কথাই নুশুনে। তাৰপিছত সেইদিনাখন ভাইটিক যেতিয়া থানাত ভৰাই থ'লে, তাৰপিছত ভাইটি পাছে মই গ'লোঁ। তাৰপিছত মোক ভাবুকি দিছে, তইতো এবাৰ মোক কমপ্লেইন দিছিলি, এইবাৰ তোক মাৰি মাৰি জেল পঠাম, দৰকাৰ RC কিনি নকৰোঁ। এনেকুৱা যদি গুণ্ডাৰাজ কৰি এজন যদি অফিচাৰে গুণ্ডাৰাজ চলাই থাকে, আমি গৰীব মানুহ, আপোনালোকে চাওক মোৰ এইখন ঘৰ এই চুবাটোত আছে যদিও মই গৰীব মানুহ আছোঁ। 3 দিন 4 দিন পৰ্যন্ত সেই ঘটনাটোত মই লঘোণাম কৰি আছোঁ। মোৰ পৰিয়ালটো কি অৱস্থা, মোৰ মাত্ৰ 2 কঠা মাটি আৰু আধা কথা মাটি মোৰ খুৰাৰ পৰা কিনি লৈছিলোঁ, 2.5 কথাই মাটি মোৰ, আৰু বেলেগত মাটি নাই। মোৰ দেউতাও গৰীব, কিন্তু এনেকৈ যদি হয় আমাক গোটেই পৰিয়ালকে মাৰি পেলাই মাটিখিনিকে লৈ লওক। মই মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ, এই ঘটনাটো যাতে উচিত এটা তদন্ত কৰিব লাগে। মই SP ছাৰক মই অনুৰোধ জনাইছোঁ, SP ছাৰক মই অনুৰোধ জনাইছোঁ, মোৰ এই ঘটনাটো যাতে উচিত এটা ব্যৱস্থা কৰে, দুখীয়া যাতে শাস্তি পায়। ইয়াৰ লগত গাঁওবুঢ়া জড়িত আছে, লাট মণ্ডল আখতাৰ জড়িত আছে, তেওঁ মোক ঘৰ ভাঙি দিব দিছে, তামোল কাটি দিব দিছে। এনেকৈ পুলিচৰ ওপৰত মোৰ 1% ভৰসা নাই। মই কিবা কৰি চব্জি বেপাৰ কৰি পেলাই খাই থাকোঁ। মোৰ যিটো অৱস্থা কৰি থৈছে, মই মানে সৰ্বহাৰা হৈছোঁ, ভয় লাগে। মই ভয় খুৱাইছে, মই ৰাতি ঘৰত থাকিব নোৱাৰোঁ। গাঁৱৰ মানুহে এই ঘটনাটোক লৈ মূৰা কাটি লৈ যাম বুলি কয়, মই দিনত ওলাব নোৱাৰোঁ পুলিচৰ কাৰণে। মই কেনেকৈ থাকিম, আপোনালোকৰ মিডিয়া জৰিয়তে মই কথাখিনি জনাইছোঁ, মোক যাতে এটা উচিত বিচাৰ কৰি দিয়ে আপোনালোকে। ছাৰ, এনেকুৱা হৈছে যে আমাৰ মাটিৰ বিভেদ এটা চলি আছিলে, যিটো নেকি আমাৰ নিজৰ পট্টা মাটিৰ ওপৰত কেইজনমান গৰাকীয়ে ৰাস্তাৰ বিনিময়ত আমাক আজি অহৰহ কেইবছৰ ধৰি আমাক বহুত অত্যাচাৰ চলাই আছে। সেই ক্ষেত্ৰত আমি 10 তাৰিখে আমি এটা নটিচ আছিলে চাৰ্কল অফিচৰ পৰা, তাত আমি গোচৰত গৈছিলোঁ। সেই গোচৰটোত যেতিয়া গৈছিলোঁ, আমি সেই গোচৰখন আমি সম্পূৰ্ণভাৱে আমি নাকচ কৰিছিলোঁ, যিহেতু আমাৰ নিজৰ পট্টা মাটি হয়, আমি ৰাস্তা নিদিওঁ বুলি কেনে। সেই ক্ষেত্ৰত আমি যেতিয়া হাজিৰা দিবৰ কাৰণে গৈছিলোঁ, হাজিৰাৰ যেতিয়া কাগজ লিখি আছিলোঁ, সেই লিখি থকা অৱস্থাতে পাথৰিয়াহাট আৰক্ষী বিষয়া এজনে আহি কেনে আমাৰ গাড়ীৰ নাম্বাৰটো, বাইকখন লৈ গৈছিলোঁ, আমাৰ ককাই বাইকখন আছিলে, তেওঁৰ নাম আছিলে দীপজ্যোতি দাস। তেওঁ আহি কেনে ক'লে যে AS01 DL 4529 গাড়ীখন কাৰ নাম্বাৰ হয়। তেতিয়া মই সেই নাম্বাৰটো শুনি কেনে মই বাহিৰত গৈছিলোঁ। অলৰেডি মোৰ গাড়ীখন ন' পাৰ্কিঙত ৰখা আছিলে, কোনো ধৰণৰ ডিষ্টাৰ্ববিহীন কোনো ঠাইত ৰখা নাছিলে গাড়ীখন। তাৰপিছত মই গৈ কেনে যেতিয়া গাড়ীখন ছাইড কৰিবৰ কাৰণে গৈছিলোঁ, তেতিয়া তেওঁৰ আৰক্ষী বিষয়া আৰু এজন বিষয়াই মোক গাড়ীখন ছাইড কৰিবৰ কাৰণে মোক বাধা দিলে। বাধা দিয়াৰ পিছত মই তেওঁক ক'লোঁ যে এইখন গাড়ী কি অপৰাধ কৰিলে, যে মই কোনো ধৰণৰ ন' পাৰ্কিঙত ৰখা নাই, আৰু মই কোনো ধৰণৰ মানে কোনো এটা জেগাত, অমান্য এটা জেগাত মই ৰখা নাই গাড়ীখন। তেতিয়া তেওঁ ক'লে যে চাৰিপাত দিয়া। মই চাৰিপাত দিয়াত অমান্তি হ'লোঁ। অমান্তি হোৱাৰ পিছত তেওঁ কি কৰিলে, গাড়ীখন নিবৰ কাৰণে যেতিয়া আৰম্ভ কৰিলে ঠেলি, তেতিয়া মই তেওঁক পিছফালৰ পৰা যে গাড়ীখন কোন জেগাত আছিল সেই প্লেচটো মই প্ৰুভ কৰিবৰ কাৰণে মই গাড়ীখনৰ ফটো যেতিয়া ল'ব গৈছিলোঁ, তেতিয়া আৰক্ষী বিষয়াজনে গাড়ীখন পেলাই দি কেনে তেতিয়া মোক আকচি ধৰি কেনে মোবাইলটো কাঢ়ি কেনে তাৰ পৰা পঞ্চায়ত ফিল্ডৰ পৰা মোক ধৰি কেনে থানালৈকে মোক গটিয়াই লৈ গৈছে, আৰু লৈ কেনে তেওঁ ICU মোৰ যিটো কোঠা আছিলে তাত ভৰুৱাই কেনে ভিতৰত দৰ্জা বন্ধ কৰি কেনে মোক অধিয়াই চৰিয়াইছে, গলটিয়াইছে, আৰু তাৰ পৰা উলিয়াই কেনে থানাত বহাই কেনে মোক কৈছে, তোমাক যে ইমানখিনি অপদস্থ কৰিলোঁ, মাৰপিট কৰিলোঁ, তোমাৰ কিবা প্ৰুফ আছে? তেতিয়া মই কৈছোঁ, ছাৰ নাই ছাৰ, অলৰেডি মোৰ প্ৰুফ নাই, যিহেতু তেওঁ মোক বন্ধ কোঠাত মাৰপিট কৰিছে। তাৰপিছত তেওঁ কৈছে যে তোমাক মাৰি কেনে হাতী ফটাই দিম, তোমাৰ বহুত লেভেল হৈছে। একচুৱেলি মই মানে 1% মই কোনো ধৰণৰ কাকো লেভেল দিয়া নাই, আজিলৈকে মই কাকো ডাঙৰকৈ শব্দ কোৱাও নাই। সেই ক্ষেত্ৰত তেওঁ কেনেকৈ কৈ কেনে তেওঁ এইটোও কৈছে, মোক ভাবুকি দিছে, তোমাক প্ৰাণে মৰা মোক এটা ভাবুকি দিছে, আৰু কৈছে যে মই দীপজ্যোতি দাস, তুমি মোক চিনি নোপোৱা, যে মই 3টা আঙুলিৰে পিষ্টল চলাওঁ, তুমি কি বুলি ভাবিছা? এনেকৈ মোক প্ৰাণে মৰা ভাবুকি দি কেনে থানাৰ ভিতৰতে মোক কাগজ এখন লিখাই কেনে তেওঁ মোক তাৰ পৰা আহিবলৈ দিয়ে। কিন্তু এতিয়াও বৰ্তমান মোৰ বাইকখন, যিখন AS01 DL 4529, এই বাইকখন এতিয়াও থানাৰ ভিতৰত, থানাৰ ইয়াতে আছে, কিন্তু গাড়ীখন এতিয়ালৈকে আমাক চিকিৎসা, মই তাৰ পৰা আহি কেনে মই পাথৰিয়াত স্বাস্থ্য কেন্দ্ৰত হয় মই চিকিৎসা কৰিছোঁ। এতিয়ালৈকে মই সম্পূৰ্ণ সুস্থ নহয়, তথাপিও আপোনালোক আহিলে মই
অশেষ ধন্যবাদ। অঁ হয়, অভিযোগ দিয়া হৈছে। আঘাত একচুৱেলি মোৰ পিছ ছাইডত বহুত বেয়াকৈ মাৰিছে আৰু এনেকৈ মাৰিছে যাতে কোনো ধৰণৰ প্ৰুফ দিব নোৱাৰে এনেকৈ মাৰিছে। কিন্তু মই যাক দেখাইছোঁ মোৰ ইয়াতে ভালকৈ ট্ৰিটমেণ্ট এতিয়ালৈকে হোৱা নাই যিহেতু পইচাৰ অভাৱৰ কাৰণে। সেই ক্ষেত্ৰত মই অধীক্ষক বিষয়াক জনাইছোঁ যে মঙলদৈত গৈ কেনে তেওঁ যি SP-ক জনোৱা হৈছে, তেওঁ যি বিচাৰ কৰে তাতে আমি সন্তুষ্ট হয়। নামখলৰ পৰা চিন্তু কলিতা ৰিপোৰ্ট, গ্ল'বেল NE 24/7।